নমস্কাৰ বন্ধু বান্ধৱীসকল মই পূৰ্বাশ্ৰী স্বাগতম জনাইছো আপোনালোকক পূৰ্বাশ্ৰী চেনেললৈ আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো হোমমেড পাস্তা মানে আমি সাধাৰণতে যোনটো ৰুটি খাবলৈ আটা মাৰো সেই আটাৰ পৰাই অতি সহজতে পাস্তা বনাব পৰা যায় এই ৰেচিপিটো সৰু ল'ৰা-ছোৱালীয়ে বহুতেই ভাল পাব আৰু ইয়াত কোনো ভেজাল নাথাকে সাধাৰণ আমি ঘৰত বনোৱা আটাৰে বনাব পাৰো গতিকে ৰেচিপিটো জানিবলৈ ভিডিওটো একেবাৰে শেষলৈকে চাই থাকিব হোমমেড পাস্তা বনাবলৈ আমাক মাত্ৰ এটা আটাৰ লাডুৱে দৰকাৰ হয় তাৰ বাহিৰে অন্য বস্তু একো নালাগে এসক আটাৰ লাডু এটা এনেকৈ দীঘলীয়া কৰি এটো এনেকে টুকুৰা টুকুৰকে কাটি যাব লাগিব আৰু এই দীঘলীয়াকে মই যে কৰিছো মই ইমানটো শকততে ৰাখিছো সাইজটো আপোনালোকে ইয়াতকে পাতলো কৰি দিব পাৰে এতিয়া মই এই টুকুৰা গিটা কাটা চামুচখনে এনেকে হাজ বহুৱাই দিছো যাতে এটো দেখিবলৈ অলপ ধুনিয়া লাগে আৰু অলপ চেপেটা হৈ গৈছে আপোনালোকে এটো বেলেগ হাজো দিব পাৰে বা ইয়াৰ শেপটো বেলেগ কৰিব পাৰে হেতু বিভিন্ন ধৰণে বনাই লব পাৰে এইখিনি এনেকে হাজ বহুৱা হৈ যোৱাৰ পাছত পানী অলপ উতলাই তাত পাস্তাখিনি দি পেলাই অলপ সময় হিজাই দিম কিন্তু এটা কথা মন কৰিব যে পানীখিনি ঠাণ্ডা হৈ থাকোতে পাস্তাখিনি দি নিদিব যেতিয়া পানীখিনি উতলিব তেতিয়াহে পাস্তাখিনি দিব কাৰণ এইখিনি কেঁচা আটা হয় সেই কাৰণে এইখিনি ভেৰভেৰিয়া হৈ যাব ঠাণ্ডা পানীত পৰিলে ইয়াছক মই পানী অলপ উঠাই দিছো আৰু ইয়াত মই অলপ নিমখ দি দিছো তেতিয়া পাস্তাখিনি হিজুতে পাস্তাখিনি নিমখখিনি হুমাই যাব আৰু যদি নিমখটো পাস্তাত নুহুমাই তেতিয়া হলে খাওতে ইমান হে নিমখীয়া সোৱাদটো নাহিব গতিকে এতিয়াই নিমখটো দি দিছো যাতে ভালকে পাস্তাটোত হুমাই যায় এয়াছক এতিয়া পানীখিনি উতলিলে আৰু মই ইয়াত পাস্তাখিনি দি দিলো এতিয়া এইখিনি অলপ সময় উতলাই থাকি এনেকে মাজে মাজে কাটা চামুচৰে এনেকে সাম বা হাতেৰেও এনেকে অলপ সুইচালে মানে গম পাবই যে এটো হিজিছে না এয়াছক এটো হিজিছে প্ৰায় এয়াছক এতিয়া মই কেৰাহীত তেল দি দিলো ইয়াত পাস্তাখিনি বনাবলে তাপা তেলখিনি গৰম হলে ইয়াত মই বিলাহী আৰু পিয়াজ একেলগে দি দিম ইয়া দি দিলো পিয়াজ মই একদম কম দিছো কাৰণ মই এইখিনি মোৰ সোৱালি কাৰণে বনাইছো আৰু টাইপ পিয়াজ তেনেকে নেখায় তথাপিও এনে আৰু গুণটো কাৰণে অকমান দি দিছো পিয়াজ এইখিনি অলপ সময় এনেকে লৰাই তাৰ পিছত অলপ দেৰি ঢাকনা লগাই থৈ দিম কম জুইত যাতে বিলাহীখিনি হিজি পেলাই অলপ ভাঙি যায় বস্তুটো এয়াছক আমাৰ বিলাহীখিনি হিজিলে এইখিনি ভাঙিবলৈ ধৰিছে আৰু ইয়াত আমি এতিয়া অলপ সময় এইখিনি আকৌ ভাজি ইয়াত জিৰা গুৰি ধনিয়া গুৰি আৰু অলপ নিমখ দি পেলাই অলপ সময় ভাজি ইয়াত পাস্তাখিনি দি দিব পাৰিম এয়াছক ইয়াত মই জিৰা ধনিয়া গুৰি অলপ দি দিলো দি পেলাই অলপ সময় এনেকে ভাজি ইয়াত পাস্তাখিনি দি দিম এয়াছক ইয়াত মই এতিয়া পাস্তাখিনি দি দিলো তাৰ পিছত এইখিনি অলপ সময় এনেকে ভাজি ইয়াত অলপ টমেটো সস আৰু অলপ একদম এটুপমান সয়া সস দি দিম আৰু তাৰ পিছত এইখিনি খাব পৰা হৈ যাব আপোনালোকে মন গলে জলকীয়া চলকীয়া যি এড কৰিব পাৰে বা নিজৰ ইচ্ছা অনুযায়ী কিবা এড কৰিব পাৰে এয়াছক আমাৰ হোমমেড পাস্তা ৰেডি হৈ গল এইখিনি খাবলৈ খুবেই সোৱাদ হয় আৰু বনাবলৈও অতি সহজ পটককে মন গলে বনাই খাব পাৰে গতিকে এবাৰ আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা নতুন নতুন ভিডিও পাই থাকিবলৈ দেখিলেনে বন্ধু বান্ধৱীসকল কিমান সহজতে আৰু কম সময়ৰ ভিতৰতে আমি এই পাস্তা ৰেচিপিটো বনাব পাৰো আৰু ইয়াত বিশেষ বস্তু নালাগে কেতিয়াবা যদি আটা মৰা থাকি যায় তেনেহলে সেই আটাৰেও আমি অতি সহজতে এটো বনাব পাৰো গতিকে যদি ভিডিওটো ভাল লাগিছে ৰেচিপিটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ নতুন নতুন ৰেচিপি পাই থাকিবলৈ বেল আইকনটো দবাই দিব তেনেহলে আজিলৈ আহো আকৌ এটা নতুন ৰেচিপি লৈ পুনৰ লগ পাম